সালাম নমস্তে হেল্ল' বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। ব'লক যাওঁ এবাৰ ৰাস চাবলৈ মঙলদৈতনো ৰাস কেনেকুৱা হয় তাকে আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ। চাওকচোন কেনে লাগে। সুখী হে বৃন্দাবনে যাওঁ, গোকুলৰে শ্ৰী কৃষ্ণ নয়ন ভৰি চাওঁ। আহা সখী হে বৃন্দাবনে যাওঁ, গোকুলৰে শ্ৰী কৃষ্ণ নয়ন ভৰি চাওঁ। হৰি হে শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন, ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈৰা মন। ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈৰা মন। সখী হে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব।
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।